নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক যিটো আমি পাঠদান কৰি আছিলোঁ দুদিনৰ পৰা ডিষ্টেন্স আৰু ডাইৰেকশ্যনৰ আজি তৃতীয় দিনলৈ আগবাঢ়িছোঁ। আজি তৃতীয় দিনত আপোনালোকক অতি ইম্পৰ্টেণ্ট শ্বেডো ৰিলেটেড ডিষ্টেন্স ডাইৰেকশ্যনৰ কিছুমান কুৱেশ্যন কৰাম। প্ৰথমতে আহক আমি ৰিভাইজ হিচাপে আগৰ ধৰণৰ এটা কুৱেশ্যন প্ৰথমতে কৰি লওঁ, তাৰ পৰা আমি শ্বেডো ৰিলেটেড কুৱেশ্যনছলৈ আগবাঢ়ি যাম। আহক কুৱেশ্যনটো আমি প্ৰথমতে ৰিড কৰোঁ, তাৰপৰা ইয়াৰ সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰোঁ। ইয়াত দিছে যে ৰাহুল starts his house towards west. Starts from his house toward west. প্ৰথমতে আপোনালোকে ডাইৰেকশ্যনৰ সেইখিনিটো আপোনালোকক শিকাই থোৱা আছে, বেলেগকৈ শিকাবলৈ কোনো প্ৰয়োজন নাই। এতিয়া আহক এইটো কুৱেশ্যন আৰম্ভ কৰিছোঁ আমি। আৰু ডাইৰেকশ্যনৰ আগৰ পাৰ্ট দুটা আপোনালোকে চাই ল'ব, তাত ধুনীয়াকৈ আপোনালোকক দেখুৱাই থোৱা আছে বস্তুখিনি। প্ৰথমতে কি কৈছে, ৰাহুল starts from his house towards west, east west, north south. এতিয়া from his house after walking a distance of 30 meters, মানে 30 meters, প্ৰথমতে সি 30 মিটাৰ ৰাহুলে ডিষ্টেঞ্চ গ'ল। 30 মিটাৰ ডিষ্টেঞ্চ গ'ল। টাৰ্ণ টুৱাৰ্ডছ ৰাইট এণ্ড ৱাক 20 মিটাৰ। এতিয়া ৰাইটলৈ টাৰ্ণ কৰিলে, আপোনালোকৰতো নেম দেখুৱাইছিলোঁ। যদি এতিয়া আপোনালোকে ধৰ বাওঁ হাতখন ৰাখি ল'লে হ'ল, বাওঁ হাতে এতিয়া যদি বাওঁ হাতখন এইটো চাইড যিটো চাইডে গতি কৰিছে সেইটো চাইডে বাওঁ এতিয়া ওপৰলৈ গতি কৰিলে বাওঁ হাতখন ৰাখিলে এনেকৈ হয়। আপোনালোকে এতিয়া বাওঁ হাতখন ৰাখি ল'লে ধৰক এনেকৈ এইটো চাইডত, তেতিয়া বাওঁ হাতটো চাইডত ৰাখি ল'লে যিটো হাতৰ তলুৱা অংশটো যদি ওপৰলৈ হয় সেইটো ৰাইট, আৰু বাকী নখ থকা অংশটো লেফ্টত হয়, সেইটোতো আপোনালোকক দেখুৱাইছে। বা ৰাইট মানে ক্লক ৱাইজ আৰু লেফ্ট মানে এণ্টি ক্লক ৱাইজ আপোনালোকক বুজাই থোৱা আছেই। এতিয়া যিহেতু কৈছে ৰাইট, আপোনালোকক কি কৈছে, ৱাক ৰাইটত 20 মিটাৰ ৱাক কৰিলে, তাৰমানে ক্লক ৱাইজ হ'ব। ক্লক ৱাইজ হোৱাৰ লগে লগে এইটো 20 মিটাৰ দি দিলে। এতিয়া 20 মিটাৰ যোৱাৰ পিছত কি কৈছে, হি দেন টাৰ্ণ লেফ্ট, এতিয়া লেফ্টলৈ ঘূৰিলে, এণ্ড মুভিং এ ডিষ্টেঞ্চ অফ 10 মিটাৰ। এতিয়া গম পাইছে ন, ৰাইট হ'লে এইটো চাইডে হ'ব, লেফ্ট হ'লে এইটো চাইডে হ'ব, কাৰণ বাওঁ হাতখন এইটো এনেকৈ আছে আপোনাৰ। ৰাইট হ'লে এইটো চাইড হ'ব, লেফ্ট হ'লে এইটো চাইড হ'ব। লেফ্টলৈ আহিলে 10 মিটাৰ। টাৰ্ণ টু হিজ লেফ্ট, তাৰপৰা কি হ'ল, মুভিং এ ডিষ্টেঞ্চ অফ 10 মিটাৰ। টাৰ্ণ টু হিজ লেফ্ট এগেইন, আকৌ সি লেফ্টলৈ টাৰ্ণ কৰিলে। এতিয়া লেফ্টলৈ হ'লেও তললৈ হ'ব, আকৌ যদি ৰাইটলৈ হ'লেও ওপৰলৈ হ'লহেঁতেন, কাৰণ এইটো এণ্টি ক্লক ৱাইজ আহিব। এতিয়া এণ্ড টাৰ্ণ টু হিজ লেফ্ট এগেইন এণ্ড ৱাক 40 মিটাৰ। এতিয়া এতিয়া যদি 40 মিটাৰ সি গুচি আহিলে লেফ্টলৈ টাৰ্ণ কৰি, কাৰণ আপোনাৰ কথাটো বুজিছে নাই, মানে পিছফালে টাৰ্ণ হয় মানে 40 মিটাৰ গুচি আহিলে, আৰু এই ডিষ্টেঞ্চটো হ'ব 40 মিটাৰ। তাৰপৰা দিছে 40 মিটাৰ এইটো ডিষ্টেঞ্চলৈ গুচি আহিলে। হি নাও টাৰ্ণছ টু দ্য লেফ্ট এণ্ড ৱাক। এতিয়া কি কৰিলে, আকৌ লেফ্টলৈ গতি কৰিলে। এতিয়া বাওঁ হাতখন তললৈ আছে, আপোনালোকে চাওক, এখন বাওঁ হাতখন তললৈ আছে আপোনালোকৰ। যদি এইটো ছাইড কি হয় ৰাইট, এই ছাইডটো, আৰু এইটো ছাইড লেফ্ট হয়, তাৰমানে আপোনাৰ কি ক'ম এতিয়া, যদি ৰাইট হ'লে আপোনাৰ ক্লক ৱাইজ আৰু লেফ্ট হ'লে এণ্টি ক্লক ৱাইজ। এতিয়া ইয়াত কৈছোঁ নহয়, আপোনাৰ মানুহজনে কি হ'ল, হি টাৰ্ণছ টু দ্য লেফ্ট এণ্ড ৱাক 5 মিটাৰ। এইবাৰ লেফ্টলৈ গ'লে এণ্টি ক্লক ৱাইজ, এনেকৈ 5 মিটাৰ আকৌ গতি কৰিলে। ফাইনেলি হি টাৰ্ণছ টু হিজ লেফ্ট। আকৌ তেওঁ এতিয়া বাওঁ হাতখন এনেকৈ আছে, আপোনাৰ ধৰক বাওঁ হাতখন এনেকৈ আছে, লেফ্ট হ'লে এইটো চাইড হ'ব, মানে এণ্টি ক্লক ৱাইজ। আকৌ তেওঁ টাৰ্ণ টু হিজ লেফ্ট, আকৌ লেফ্টলৈ লেফ্টৰ পিনে গ'ল, আৰু এইপিনে গৈয়ে থাকিব যদি হেৰি কৰি আছে, লেফ্টৰ পিনে টাৰ্ণ কৰিলে।
ইন হুইচ ডাইৰেকশ্যন হি ইজ ৱাকিং নাও, নৰ্থ। এতিয়া সি নৰ্থৰ পিনে গৈ আছে, সেইটো এনচাৰ। আপুনি যদি ডায়েগ্ৰামটো শুদ্ধকৈ আঁকিব পাৰে আপোনাৰ এনচাৰটো ভুলৰ কোনো কথাই নাহে, তেতিয়া এনচাৰ হ'ব ইয়াৰ নৰ্থ। মানুহজনে ইয়াৰ পৰা আহি প্ৰথমতে 30 মিটাৰ আহিলে, তাৰপৰা 20 মিটাৰ ওপৰলৈ গ'ল, তাৰপৰা 10 মিটাৰ আহিলে, 40 মিটাৰ আহিলে, 5 মিটাৰ গ'ল, তাৰপৰা লেফ্টলৈ টাৰ্ণ কৰি দিলে। তেনেদৰে আমি আগৰ কনচেপ্টৰ সহায়ত এই অংশটো কৰিলোঁ। এতিয়া হওক আমি শ্বেডৰ ৰিলেটেড কিছুমান নতুন কনচেপ্ট, এইটো শ্বেডৰ ৰিলেটেড কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ। এতিয়া বন্ধুসকল, এতিয়া আমি যিটো আমাৰ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ আটাইতকৈ ইম্পৰ্টেণ্ট, মানে যিখিনি কুৱেশ্যন বেছি আহে বিশেষকৈ, তাৰ দুটামান কুৱেশ্যন কৰোঁ, যেনে শ্বেডৰ ৰিলেটেড যিটো কনচেপ্ট সেইটো শিকি লওঁ আহক। শ্বেডৰ ৰিলেটেড কুৱেশ্যনবিলাকৰ দুটা কথা সদায় মন কৰিবলগীয়া, এটা হৈছে ছানৰাইজ টাইম আৰু মানে কি সূৰ্যোদয় সময় আৰু ইভিনিং টাইম, সেইটো হৈছে আপোনালোক, আৰু যিটো ছানছেট টাইম আপোনাৰ মানে সূৰ্যাস্ত সময়, সূৰ্যৰ অস্ত যোৱা সময়। এতিয়া আপোনালোকক ইয়াত মন কৰিবলগীয়া কথাখিনিয়ে হৈছে ছানৰাইজ টাইমত যেনেকৈ ছানৰাইজ টাইম ধৰি লওক, ৱেন পাৰ্চন ফেচিং টু দ্য ইষ্ট ডাইৰেকশ্যন, যেতিয়া এজন পাৰ্চনে ইষ্ট ডাইৰেকশ্যনলৈ ফেচ কৰি থাকিব, মানে এজন পাৰ্চনে যেতিয়া ধৰক এটা ডাইৰেকশ্যন ইষ্ট ৱেষ্ট আৰু এইটো আপোনাৰ নৰ্থ, এইটো চাউথ। ধৰক এজন এতিয়া পাৰ্চনে ধৰি লৈছোঁ আমি, পাৰ্চনে এজন, তেওঁ এতিয়া ইষ্ট ডাইৰেকশ্যনলৈ তেওঁ মুখ কৰি আছে, আৰু সূৰ্যটো উদয় কোনফালে হ'ব? এতিয়া সূৰ্যটো উদয় হ'ব আপোনাৰ ইষ্টৰ পৰা। ধৰক এইটো আপোনালোকৰ ছানটো আমাৰ, এতিয়া যেতিয়া সূৰ্যৰ ৰশ্মি এই মানুহজনৰ গাত পৰিব, যেতিয়া সূৰ্যোদয় সময়ত সূৰ্যৰ ৰশ্মি এই মানুহজনৰ গাত পৰিব, তেতিয়া তেওঁৰ শ্বেডোটো ক'ত বনিব আপোনালোকে ভাবকচোন বাৰু। অবভিয়াছলি তেওঁৰ শ্বেডোটো আগত নবনে, অবভিয়াছলি তেওঁৰ শ্বেডোটো তেওঁৰ পিছফালে বনিব, অৰ্থাৎ ৱেষ্ট ছাইডে। ৱেষ্টত বনিব, অৰ্থাৎ তেওঁৰ শ্বেডোটো এইটো ছাইডত বনিব, অৰ্থাৎ ৱেষ্ট ছাইডত, মানে এইটো কথা সদায় মন কৰিবলগীয়া। ছানৰাইজ টাইমত আৰু তেনেদৰে আপোনালোকৰ ছানছেট টাইমত তেওঁৰ শ্বেডোটো কোনফালে বনিব আপোনালোকে নিজে ভাবি চাওকচোন কথাটো, নিজে ভাবি চাওক আপোনালোকে। কাৰণ ছানছেট টাইমত যদি সূৰ্যটো ইয়াৰ পৰা ওলাব, কাৰণ ৱেষ্টৰ পৰা মানুহজনৰ গাত যদি মানুহজনে এইটো ছাইডে মুখ কৰি থাকে ছানছেট টাইমত, ধৰক আপোনালোকক মই এটা ডায়েগ্ৰামৰ সহায়তে বুজাই দিছোঁ, একেটা ডায়েগ্ৰামতে বুজাই দিছোঁ। যদি ছানছেট টাইমত ধৰক মানুহজনে এইটো ছাইডে মুখ কৰি আছে, আৰু এইটো আহিলে ধৰক আপোনাৰ সূৰ্য, যদি ছানছেট টাইমত মানুহজনৰ গাত সূৰ্য চিন্তা, অবভিয়াছলি তেতিয়া তেওঁৰ সূৰ্যটো শ্বেডোটো ইষ্ট ছাইডত বনিব। এইটো এটা কনচেপ্ট মন কৰিবলগীয়া ইয়াত। এইটো কনচেপ্টৰ ওপৰতে ভিত্তি কৰি আমি কিছুমান ইয়াৰ অংকবিলাক কৰিম। আৰু তাৰ পৰা আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথা আছে আপোনাৰ। এতিয়া এই প্ৰথম বেছিক কনচেপ্টটো আপোনালোকে বুজি পালে, 1 নম্বৰ কনচেপ্টটো। এতিয়া 2 নম্বৰলৈ আমি এই শ্বেডৰ ৰিলেটেড কুৱেশ্যনবিলাক সদায় আমি 2 নম্বৰ কনচেপ্টৰ শ্বেডৰ ৰিলেটেড কুৱেশ্যনবিলাক আমি সদায় দুটা পদ্ধতিৰ সহায়ত আমি গণনা কৰিম। এটা হৈছে লেফ্ট ৰাইট, সেইটো ছাইডৰ সহায়ত, আৰু আনটো হৈছে আপোনাৰ ফ্ৰণ্ট ব্ৰেক, ফ্ৰণ্ট আৰু বেক। সেইটো হৈছে আপোনালোকৰ ফ্ৰণ্ট ব্ৰেক।
মানে দুজন ব্যক্তিৰ যিটো ৰিলেটেড কুৱেশ্যন হ'ব। এতিয়া আপোনালোকক প্ৰথমটো দেখুৱাইছোঁ ফ্ৰণ্ট ব্ৰেক যিটো মানে ষ্টাইলত আমাক কুৱেশ্যনবোৰ দিয়া থাকিব আমাক। এতিয়া ফ্ৰণ্ট ব্ৰেকটো চাওক আপোনালোকে, ধৰক এইটো ডাইৰেকশ্যনত তাৰপৰা আপোনালোকে চাওক এতিয়া দুজন ব্যক্তিয়ে মুখামুখি কৰি ইষ্ট ৱেষ্টলৈ, মানে দুজন ব্যক্তিয়ে ইষ্ট ৱেষ্টলৈ মুখামুখি কৰি তেওঁলোকে ইজনে সিজনক চাই আছে, যেনিবা ধৰক চাই আছে, আৰু তেওঁ সূৰ্য ৰশ্মি তেওঁলোকৰ গাত আপোনাৰ পূব দিশৰ পৰা পৰিছে। ঠিক হ'ল, ধৰিব পাৰিছে? সূৰ্য ৰশ্মিতে তেওঁলোকৰ গাত দিশৰ পৰিব, তেতিয়া আপোনালোকে নিজে অনুমান কৰকচোন বাৰু। এওঁৰ সূৰ্যৰ যদি গাত আপোনালোকে নিজে সূৰ্য আগত ৰৈ চালে নিজেও গম পাব আপোনালোকে, তেতিয়া এওঁৰ গাত থকা শ্বেডোটো, কাৰণ তেওঁ আগতে পৰিব অবভিয়াছলি, তেতিয়া এই শ্বেডোটো ইয়াত বনিব। কেতিয়া বনিব? এইটো ফ্ৰণ্ট শ্বেডো। তেনে ধৰক এইজনলৈ মুখামুখি কৰি থকা মানুহজনৰ এই শ্বেডোটো সূৰ্যৰশ্মি এইপিনৰ পৰা আহিলে, অবভিয়াছলি এওঁৰ গাতে সূৰ্যৰ পৰাৰ লগে লগে অবভিয়াছলি এওঁৰ শ্বেডোটো এওঁৰ পিছত পৰিব, অৰ্থাৎ এইটো হ'ব শ্বেডো ইন বেক ছাইড। তেতিয়াহ'লে এই কনচেপ্ট আপোনালোকে বুজি পালে, আৰু ফ্ৰণ্ট বেকৰ যিটো আপোনাৰ আৰু বুজাই দিলোঁ। আৰু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট মন কৰিবলগীয়া কথাটোৱে হৈছে আপোনালোকৰ, যেতিয়াই ফ্ৰণ্ট ব্ৰেক হ'ব আৰু তাৰ কিন্তু এনচাৰ সদায় ইষ্ট বা ৱেষ্টহে ওলাব, তাত আপোনালোকে নৰ্থ চাউথ কেতিয়াও নোলায়। যেতিয়াও ফ্ৰণ্ট ব্ৰেক মুখামুখি দুজন ব্যক্তি থাকিব, মানে ইষ্ট ফ্ৰণ্ট ব্ৰেকত থাকি ইষ্ট আৰু ৱেষ্টত থাকিব, বা ফ্ৰণ্ট ব্ৰেকত যেতিয়া থাকিব, ফ্ৰণ্ট ব্ৰেক আপোনালোকৰ যেতিয়া দিয়া থাকিব, তেতিয়া মানুহকেইজনে সদায় আপোনাৰ ইষ্ট আৰু ৱেষ্টতে থাকিব, তাৰ কোনো মানে নৰ্থ চাউথৰ যাবলৈ কোনো দৰকাৰেই নাই। এইটো আপোনাৰ শ্বৰ্ট ট্ৰিক, সেইটোতো আপোনালোকে সেইটো চাই কথাটো গম পাই যাব। ফ্ৰণ্ট ব্ৰেক দিয়া আছে যেতিয়া, আৰু ইষ্ট আৰু ৱেষ্ট, ইণ্ডিয়া ইজ দ্য বেষ্ট। ঠিক তেনেদৰে এতিয়া মই আপোনালোকৰ লেফ্ট ৰাইট ৰুলটো শিকাই দিওঁ। এতিয়া লেফ্ট ৰাইটতো কিছুমান কথা মন কৰিবলগীয়া, যেনেকৈ ধৰক দুজন ব্যক্তিয়ে আপোনাৰ এজন ব্যক্তিয়ে চাউথ আৰু এজন ব্যক্তিয়ে নৰ্থলৈ মুখ কৰি আছে। এজন নৰ্থলৈ মুখ কৰি আছে, এজন চাউথ। তেতিয়া যদি আমি এতিয়া সূৰ্য ৰশ্মি এওঁলোকৰ গাত দি দিওঁ, তেতিয়া চাওকচোন এওঁৰ সূৰ্য ৰশ্মিটো ক'ত পৰিব। অবভিয়াছলি যেতিয়া সূৰ্য ৰশ্মিটো যেতিয়া এওঁক দি দিয়া হয়, সূৰ্য ৰশ্মিটো আহি পিনি তেতিয়া এওঁৰ মানে ব্যক্তিজনে তললৈ মুখ কৰি আছে তললৈ মুখ কৰি আছে, তেতিয়া সূৰ্যৰ প্ৰতিফলন হ'ব আপোনাৰ ৰাইট চাইডে। আৰু ঠিক তেনেদৰে এই নৰ্থলৈ মুখ কৰি থকা ব্যক্তিজনৰ সূৰ্যৰ ৰশ্মি প্ৰতিফলিত হ'ব আপোনালোকৰ এইটো লেফ্ট চাইডে। কিন্তু তেওঁৰ যিজন ব্যক্তিয়ে নৰ্থলৈ মুখ কৰি আছে, নৰ্থ মানে ধৰক আপোনাৰ
যিজন মানে ধৰক আপোনাৰ তললে মুখ কৰি আছে ধৰক হাতখন বাওঁ হাতখন ল'ব, তেতিয়াহ'লে এওঁৰ যিটো মানে হাতৰ প্ৰতিবিম্ব মানে হাতৰ যিটো শ্বেডো ইয়াত আহি পিনি ধৰক আপোনাৰ বাওঁ হাতৰ সেইটো বাওঁ হাতৰ যিটো আপোনাৰ বাওঁ হাতৰ শ্বেডোটো আহি পিনি আপোনাৰ ইয়াত পৰিবহি, আৰু এইজন ব্যক্তিৰ সোঁ হাতৰ শ্বেডোটো গৈ পিনি আপোনাৰ ইয়াত পৰিব। সেই কথাটো ইয়াত মন কৰিবলগীয়া, কাৰণ এইজন ব্যক্তিয়ে আপোনাৰ শ্বেডোটো আহি ইয়াত পৰিব আৰু এইজন ব্যক্তিৰ শ্বেডোটো আপোনাৰ আহি ইয়াত পৰিব। আৰু ঠিক তেনেদৰে আগতে যিটো আপোনালোকক শ্বৰ্ট ট্ৰিক দেখুৱাই দিছিলোঁ মই, সেই শ্বৰ্ট ট্ৰিকটোৰ পৰা আপোনালোকে বুজিব পাৰিব যে লেফ্ট আৰু ৰাইট হ'লেও সদায় নৰ্থ আৰু চাউথ হ'ব। যেনেদৰে আপোনাৰ ফ্ৰণ্ট বেক হ'লে আপোনাৰ ইষ্ট ৱেষ্ট হয়, লেফ্ট আৰু ৰাইট যেতিয়া থাকিব আপোনালোকে বাওঁ হাত দুখনৰ কথা থাকিব, তেতিয়া নৰ্থ আৰু চাইড হ'ব। যদি লেফ্ট ৰাইট আপোনালোকৰ বাওঁ হাতৰ কথা শিকাই দিয়ে, যেনেকৈ এটা কুৱেশ্যন থাকিব পাৰে, কুৱেশ্যনবোৰ পিছত কৰিলে আমি দেখা পাম। যেনেকৈ এই মানুহজনৰ এই পিনে চাউথৰ পিনে মুখ কৰি থকা মানুহজনৰ বাওঁ হাতৰ প্ৰতিবিম্ব ইয়াত পৰিছে, আৰু যেনেকৈ আপোনাৰ নৰ্থৰ পিনে মুখ কৰি থকা ব্যক্তিজনৰ সোঁ হাতৰ প্ৰতিবিম্ব আপোনাৰ ইয়াত পৰিছে, তেনেদৰে এনচাৰটো আপোনাৰ নৰ্থ আৰু চাউথতে ওলাব। ইয়াত ইষ্ট ৱেষ্টৰ কোনো কথাই নাহে। এতিয়া এইখিনি আৰু এটা সৰু কথা এটা মন কৰিবলগীয়া, আপোনালোকৰ এই শ্বেডো ৰিলেটেড কুৱেশ্যনৰ কেতিয়াও আপোনাৰ ডাইৰেকশ্যন এই বাকী 4টা ডাইৰেকশ্যনত আপোনাৰ ইয়াৰ এনচাৰ কেতিয়াও নোলায়। আমি যে আগতে শিকিছিলোঁ, এইকেইটা ডাইৰেকশ্যনত ইয়াৰ এনচাৰ কেতিয়াও নোলায়। এইকেইটা ডাইৰেকশ্যনতে ইয়াৰ সদায় এনচাৰ ওলাব। এইটো এটা ইম্পৰ্টেণ্ট কথা মন কৰিবলৈ আপোনালোকে নোট কৰি ল'ব। এই 4টা আপোনালোকে পইণ্ট মই যিকেইটা শিকালোঁ সেইকেইটা মনত ৰাখিলে আপোনালোকৰ এই শ্বেডো ৰিলেটেড আৰামতে সহজতে কুৱেশ্যনখিনি কৰিব পাৰিব। আহক এতিয়া আমি এক্সাৰচাইজলৈ আগবাঢ়ি যাওঁ, যিমান সম্ভৱ পাৰি সিমানখিনি কুৱেশ্যন কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া আহক আমি এক্সাৰচাইজৰ দিশে আগবাঢ়ি যাওঁ। আপোনালোকে চাগে আগৰ কনচেপ্টত বুজি নাপাব পাৰে, এতিয়া অংকখিনি কৰিম, তেতিয়া ধুনীয়াকৈ আপোনালোকে কথাখিনি বুজি পাই যাব। সেইকাৰণে শেষলৈকে ভিডিঅ'টো চাই থাকক। ইয়াত আপোনালোকে কৈছে যে ইন দ্য ইভিনিং আফটাৰ ছানৰাইজ ৰাম এণ্ড শ্যাম টকিং টু ইটছ আদাৰ, টকিংটো মুখামুখিকৈ আছে, ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ ইটছ আদাৰ, দুজনে ইজনৰ মুখত থিয় আছে। খালি আমি কোনটো ডাইৰেকশ্যন থাকিব লাগিব এতিয়ালৈকে গম পোৱা নাই। ইয়াত কৈছে যে ৰাম ফেল লেফ্ট টু শ্যাম, দেন ইন হুইচ ডাইৰেকশ্যন, এটা লেফ্ট আহি গ'লে আপোনালোকে গম পাই যাব এতিয়া আপোনালোকৰ নৰ্থ আৰু চাউথৰ ভিতৰতে কোনোবা এটা এনচাৰ হ'ব। গতিকে আপোনালোকে অলপ আগত পাইছিলে, যোন ডায়েগ্ৰাম লগত দেখুৱাইছিলোঁ মই। ইয়াত আপোনালোকে নৰ্থ চাউথতে যেতিয়া এনচাৰ ওলাব, তেতিয়া আপোনালোকে দুইজনকে মুখামুখি আঁকি ল'লে। এতিয়ালৈকে আমি গম নাপাওঁ কোনজন, আমি সেইটোৱে উলিয়াব লাগিব, কোনটো ৰাম আৰু কোনটো শ্যাম এতিয়ালৈকে আমি গম নাপাওঁ। তাৰপৰা কৈছে যে এতিয়া ইয়াত কৈছে যে ছানৰাইজ হ'লে কোনদিনৰ পৰা হয় আপোনালোকে কওকচোন বাৰু মোক। কিন্তু ইয়াত আপোনাৰ এতিয়া ছানৰাইজ কোনদিনা দিছে নহয়, কিন্তু ইয়াত কি আছে ইন দ্য ইভিনিং, মানে সেইটোতে অলপ টেকনিক লগাই দিছে আপোনাৰ ইয়াত। ইভিনিং সময়ততো তেতিয়া আপোনাৰ সূৰ্যটো আপোনাৰ কমিলে থাকে, সূৰ্য ৱেষ্টত থাকিব। এতিয়া আপোনালোকে চাওক, ইভিনিং কাৰণে এতিয়া সূৰ্যটো ৱেষ্টত আছে আপোনাৰ, কাৰণ যদি ৰাতিপুৱা হ'লহেঁতেন তেতিয়া আপোনাৰ মৰ্ণিং হোৱাহেঁতেন বা সূৰ্য উদয় হোৱা সময় হোৱাহেঁতেন চানটো তেতিয়া আপোনাৰ ইষ্টত থাকিলেহেঁতেন। এতিয়া সূৰ্যটো ৱেষ্টত আছে। এতিয়া সূৰ্য ৰশ্মি যেতিয়া আমি এৰি দিম মানুহ দুজনৰ গাত পৰিব, তেতিয়া আপোনালোকক এই অলপ আগত পঢ়াইছিলোঁ মই, এইটো চাওক। এইটো চাওক, লেফ্টৰ এইজন ব্যক্তিৰ লেফ্টৰ দেখিছে নহয়, লেফ্ট হেণ্ডৰ শ্বেডো ইয়াত পৰিব, এইজন ব্যক্তিৰ ৰাইট হেণ্ডৰ শ্বেডো ইয়াত পৰিব। ঠিক তেনেদৰে এতিয়া আপোনাৰ সকলো কথা ক্লিয়াৰ হৈ যাব। তেতিয়া এইজন ৰাম নে শ্যাম আমি গম নাপাওঁ। ইয়াৰ আপোনাৰ যিটো আপোনাৰ এতিয়া শ্বেডো, ইয়াৰ যিটো শ্বেডোটো পৰিব আপোনাৰ এই মানে শ্বেডোটো যিহেতু ৰাইট চাইডতে পৰিব, ৰাইট আৰু ইয়াৰ লেফ্টত পৰিব ধৰক। কিন্তু ইফ দ্য শ্বেডো অফ ৰাম ফল লেফ্ট টু শ্যাম,
লেফট টু শ্যাম, যিহেতু আপোনাক কৈছিলোঁ এতিয়া ইয়াৰ ৰাইট এনেকৈ আছে, এতিয়া হাতখন ধৰক এনেকৈ, তেতিয়া এইটো ছাইড ৰাইট, ছাইডতো ৰাইটতে পৰিব, কিন্তু এই ছাইডৰ লেফ্ট ছাইডত লেফ্ট, ইফ দ্য শ্বেডো অফ ৰাম ফল লেফ্ট টু শ্যাম, তাৰমানে এই ইয়াৰ বাওঁ হাতৰ মই আপোনাৰ কথাটো কৈছিলোঁ নহয়, বাওঁ হাততো শ্বেডো সদায় আপোনাৰ লেফ্টত পৰিব, তাৰমানে লেফ্টটো তেতিয়া ইয়াৰ পৰা আমি গম পাই গ'লোঁ, তেতিয়া ইয়ে শ্যাম হ'ব, ইয়ে ৰাম হ'ব, আপোনালোকে কথাটো বুজি পাইছে নহয়। ইয়াত কথাটো কৈছে ইফ দ্য শ্বেড অফ ৰাম ফেল লেফ্ট টু শ্যাম, ৰামৰ কাৰণ শ্বেডটো ৰাইট ছাইডে পৰিব, কিন্তু ৰামৰ যিটো ৰামৰ এখন কি হ'ব, মানুহটো এনেকৈ থিয় হৈ থাকিলে ৰামৰ বাওঁ হাতখনৰ শ্বেডটো আপোনাৰ এইটো কি হ'ব, বাওঁ হাতৰ শ্বেডটো আপোনাৰ এইটো শ্যামৰ এইটো কি বুলি কয় লেফ্ট টু শ্যামৰ লেফ্টত পৰিব, দেন হুইচ ডাইৰেকশ্যন শ্যাম ফেচ, তেতিয়া কথাটো বুজি পাই গ'ল নহয়। অলপ বুজাওঁতে আপোনাৰ হেৰি হ'ব পাৰে, প্ৰথম বুজাইছোঁ যিহেতু মই, মানে সেইটোৱে কথাটো বুজাবলৈ গ'লে, যিহেতু মানে অলপ মানে কনফিউজ নকৰিব বস্তুটো, কাৰণ শ্বেডতো ৰামৰ ৰাইট পৰিব আৰু শ্যামৰ লেফ্ট পৰিব, কিন্তু ইয়াত কৈছে যে মানে ৰামৰ দুখন হাত যেনিবা মানুহটোতে ওপৰলৈ মুখ কৰি আছে, এতিয়া ৰামৰ এইটো আপোনাৰ ধৰক ৰামৰ এইটো শ্বেডত পৰিছে, ৰামৰ লেফ্ট ছাইডৰ হাতৰ শ্বেডটো আপোনাৰ শ্যামৰ লেফ্টত পৰিব, যেনেকৈ আপোনাক সুধিব পাৰে এতিয়া শ্যামৰ আপোনাৰ এইটো থাকিলে ৰাইট ছাইডৰ শ্বেডটো ৰামৰ ৰাইটত পৰিব, কাৰণ আগৰ সেইটো মই দেখুৱাই আহিছিলোঁ আপোনালোকে, তেতিয়া ইয়াত সুধিছে যে কুৱেশ্যনটো ইন হুইচ ডাইৰেকশ্যন শ্যাম ফেচ, তেতিয়া শ্যাম এইটো নহয় জানো, শ্যামে তলফালে মুখ কৰি আছে, তলফালে মুখ কৰি থকা নাই জানো, গতিকে শ্যামৰ ডাইৰেকশ্যন হ'ব চাউথ। এতিয়া হওক আৰু এটা যদি কৰি দিওঁ, আমাৰ অলপ বুজিবলৈ এইখিনি দিগদাৰ হয়, লাহে লাহে আপোনালোকে 2-3বাৰ ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ বুজিব। এতিয়া আহক আৰু এটা কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ, তেতিয়া অলপ বুজাত সহায় হ'ব চাগে আপোনালোকৰ। ইন দ্য ইভিনিং, আকৌ ইভিনিঙৰ কথা হৈছে, ৱেষ্টতে থাকিব, তাৰপৰা ইয়াতো লেফ্ট ছাইড কৰি দিয়াৰ লগে লগে লেফ্ট ৰাইট যেতিয়া আহি গ'ল, তেতিয়া আপোনালোকে গম পাব দুজন ব্যক্তি সন্মুখে থাকিব, এইটো ছাইড নৰ্থ চাউথতে এনচাৰ ওলাব। ইন এ শ্বেড অফ শ্বেতা ৱাজ ইন দ্য লেফ্ট শ্বেড অফ শ্বেতা ৱাজ ইন হাৰ লেফ্ট ছাইড। ইয়াত আকৌ এইটো কি বুলি কয়, এতিয়া শ্বেড অফ শ্বেতা ইনহাৰ, এতিয়া ইয়াত চাব লাগিব যে কোনজন মানুহৰ লেফ্ট ছাইডত নিজৰ শ্বেডটো পৰিছে। ইয়াত আকৌ কুৱেশ্যন তেনেকৈ হৈছে শ্বেড অফ শ্বেতা ৱাজ ইন হাৰ লেফ্ট ছাইড, ইয়াত সুধিছে আকৌ কোনজন, আগৰ কুৱেশ্যনটো এটা বেলেগ ধৰণৰ আছিলে, এই কুৱেশ্যনটো আপোনালোকে বুজিব, শ্বেড অফ শ্বেতা ৱাজ ইন হাৰ লেফ্ট ছাইড, মানে ধৰক ইয়াত এতিয়া কোনজন ব্যক্তিৰ লেফ্ট ছাইডে শ্বেডটো পৰিব, এতিয়া এইজন ওপৰলৈ মুখ কৰি আছে, তলৰজন এইপিনে মুখ কৰি আছে, তাৰ শ্বেডোটো আপোনালোকে তাৰটো ৰাইট হেণ্ডত পৰিব, কাৰণ এইটো চাওক আপোনাৰ হাতৰ তলুৱা, এইটো মানুহজন ওপৰলৈ মুখ কৰি আছে, তেতিয়া এইটো ৰাইট ছাইড হয়, তেতিয়া শ্বেডোটো ৰাইট ছাইডত পৰিব। আৰু আপোনালোকক মই দেখুৱাইছিলোঁ এনেকৈ, এইটো তললৈ এইজন মানুহ ব্যক্তিয়ে তললৈ মুখ কৰি আছে, তললৈ মুখ কৰি পেলাই এই ছাইডতহে শ্বেডত পৰিব, এইটো ছাইডত, কাৰণ এনেকৈ সূৰ্য ৰশ্মিটো আহি পিনি এই ছাইডত শ্বেডটো পৰিলে লেফ্টত হ'ব, লেফ্টত তেতিয়া ওলাই যায় ন লেফ্ট ছাইডত, তেতিয়া সেই কথাটোৰ পৰা ওলাই গ'ল যে এই শ্বেতা হ'ব, শ্বেতা ৱাজ ইন হাৰ লেফ্ট ছাইড, শ্বেড অফ শ্বেতাটো এতিয়া লেফ্ট ছাইডত পৰা শ্বেডটো এইটোৱে আছে ন, তেতিয়া এইজনী শ্বেতা হৈ যাব। বস্তু মানে কেটচ কৰি জানিব লাগিব, তাৰ প্ৰিয়ংকা, এইজনীটো প্ৰিয়ংকা হৈ যাব তেতিয়া। ফেচ টুৱাৰ্ডছ ইচ আদাৰ, এনেওতো সিহঁতে মুখামুখি আছে দুয়োগৰাকী। দেন ইন হুইচ ডাইৰেকশ্যন প্ৰিয়ংকা ইজ ফেচিং, তেতিয়া সুধিবলৈনো কি আছে, প্ৰিয়ংকাৰ আপোনাৰ নৰ্থলৈ মুখ কৰি আছে, ওলাই পৰিলে, প্ৰিয়ংকাটো ওপৰলৈ মুখ কৰি আছে, কাৰণ ওপৰলৈ মুখ কৰি থাকিলেহে তাই ৰাইটত হ'ব, এইপিনে লেফ্টত হ'ল, তাতে আপোনাৰ ইমান সহজত দেখিছে আপোনালোকে এই বস্তু ধৰিব পৰা কাৰণে, তেতিয়া কুৱেশ্যন এনচাৰ হ'ব নৰ্থ। এতিয়া চাগে আপোনালোকে আগতকৈ অলপ বুজিব পাৰিছে,
আৰু দুটামান কৰি দিলে আপোনালোকে নিশ্চয় আপোনালোকে ভালদৰে ধৰিব পাৰিব। এতিয়া আপোনালোকৰ এইটো কৰিলে ধুনীয়াকৈ আপোনালোকৰ সকলো কথাখিনি ক্লিয়াৰ হৈ যাব। এতিয়া ধৰক আপোনালোকৰ ইন দ্য মৰ্ণিং টাইম ইন দ্য শ্বেডো অফ ৰাম ৱাজ ইন ফ্ৰণ্ট ছাইড দেখিলে ন, ফ্ৰণ্ট অহাৰ লগে লগে আপোনালোকে গম পাই যাব এনচাৰটো ইষ্ট আৰু ৱেষ্টতে ওলাব ইয়াত। তেতিয়া আপোনালোকে এইটো আঁকিলে নৰ্থ চাউথ ইষ্ট ৱেষ্ট। ইন দ্য মৰ্ণিং টাইম মৰ্ণিং হ'লে সূৰ্যটো এইপিনৰ পৰা ওলাব, শ্বেডো অফ ৰাম ৱাজ, সূৰ্যটো প্ৰথমতে উলিয়াই লওঁ। ধৰক শ্বেডো অফ ৰাম ৱাজ ইন দ্য ফ্ৰণ্ট ছাইড অফ শ্যাম, মানে দুজন মুখা এইটো দুটা ছাইডত থাকিব। মানে প্ৰথমে কোন ৰাম কোন শ্যাম গম নাপাওঁ। শ্বেডো এতিয়া প্ৰথমতে আমি সেইটো নকওঁ, প্ৰথমতে আমি মানুহজনক বহাই ল'লোঁ, দুইজনে মুখামুখি আছে যেনিবা। তেতিয়া আপোনালোকক মই আগতে দেখুৱাইছিলোঁ এই মানুহজনৰ শ্বেডোটোত সূৰ্যৰ ৰশ্মি যদি ইয়াৰ পৰা ক'ত পৰিব, ইয়াত পৰিব। ইয়াৰ ৰশ্মি সূৰ্যৰ শ্বেডোটো ক'ত পৰিব, শ্বেডোটো এইডোখৰত পৰিব। তেতিয়া এই যদি এইপিনে মুখ কৰি থাকে ইয়াৰ বেক ছাইড হ'ব নাই, এইটো বেক ছাইড। ই যদি এইপিনে মুখ কৰি আছে ইয়াৰ শ্বেডোটো ফ্ৰণ্ট ছাইড হ'ব নাই। তাতে আপোনালোকৰ কুৱেশ্যন এনচাৰটো ধুনীয়াকৈ ওলায়েই গ'ল। চাওক শ্বেডো অফ ৰাম ৱাজ ইন দ্য ফ্ৰণ্ট ছাইড, তেতিয়াহ'লে ৰাম এইটো, তেতিয়াহ'লে এইটো হৈ যাব আপোনাৰ শ্যাম। আৰু টকিং টু ইচ আদাৰ গোটেই আমাৰ ফ'ল' হৈ গ'ল। ৰাম ৱাজ ফেচিং ফ্ৰণ্ট ছাইড কৈছে, ৰামে তাৰ শ্বেডোটো ফ্ৰণ্ট ছাইডত আছে। এতিয়া ইয়াত কি সুধিছে, ইন হুইচ ডাইৰেকশ্যন ৰাম ইজ ফেচিং, ৰামে এইপিনে মোক কৈ আছে ৱেষ্টৰ ফালে। তেতিয়া এনচাৰ ইয়াৰ ওলাই গ'ল, এনচাৰ ইজ ৱেষ্ট। দেখিছেনে আপোনালোকে কেনে সহজ। এই কথাখিনি আপোনালোকে মন কৰিলেই হ'ল। যেনেকৈ আপোনাক আগত এই কথাখিনি এইটো প্ৰথম কথাটো আপোনালোকে মন কৰিলে, যেনেকৈ আগতে দেখুৱাইছিলোঁ এই কথাখিনি, যেনেকৈ ইয়াৰ শ্বেডোটো, কাৰণ সদায় এই কথাটো মনত ৰাখিব যাতে আপুনি হাতখন এনেকৈ ৰাখিব, এইটো ছাইড ৰাইট আৰু এইটো ছাইড আপোনাৰ লেফ্ট, কাৰণ বাওঁ হাতখন আকৌ দেই। ইভিনিং সময়ত এতিয়া সূৰ্য ৰশ্মিটো আকৌ এবাৰ বুজাই দিছোঁ। ৰাম আৰু এতিয়া শ্যাম টকিং টু ইচ আদাৰ, কাৰণ দুইজনে মুখামুখিকৈ আপোনাৰ বহি আছে। মুখামুখিকৈ মানে থিয় হৈ আছে, বহি আছে, যে কথা পাতিছে ধৰক। তাৰপৰা কৈছে ষ্টেণ্ডিং, আপোনাৰ কি কৈছে, ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ ইচ আদাৰ ইন দ্য শ্বেডো অফ ৰাম ফৰ লেফ্ট টু শ্যাম। তাৰমানে যেতিয়া আপোনাৰ কৰে যে আপোনাৰ যেতিয়া মানে এইটো ধৰক আপোনাৰ এইটো হাত দিলে ন, এই লেফ্ট ছাইডত মানুহজনে থাকে লেফ্ট ছাইডৰ হাতটো কি কৈছে, ৰাম ফল লেফ্ট টু শ্যাম, শ্যামৰ সেইটো বা ৰামৰ শ্বেডোটো শ্যামৰ লেফ্টত পৰিবগৈ, নিজৰ ৰাইটতে পৰিব কিন্তু শ্যামৰ লেফ্টত পৰিব। দেন হুইচ ডাইৰেকশ্যন শ্যাম ফেচ, এতিয়া শ্যামৰ শ্বেডোটো নিজৰ লেফ্টতে পৰিব তাৰ, কিন্তু ৰামৰ ৰাইটত পৰিব, তাৰ ৰাইট হেণ্ডটো। মানে বুজিছেনে, দেখিছেনে আপোনালোকে এইটো সূৰ্যৰশ্মিটো ইয়াত পৰিব, কাৰণ এখন বাওঁ হাতখন এই ৰাইটত পৰিব। সেই কনচেপ্টটো আপোনালোকে বুজি পাই গ'লে অতি সহজতে চাউথ নৰ্থ আৰু এইখিনি শ্বেডো ৰিলেটেড ডাইৰেকশ্যনৰ কুৱেশ্যনখিনি কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি ভাল পালে, কিবা বুজি নাপালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। আৰু কাইলৈ অন্তিমটো পাৰ্ট আৰম্ভ কৰিম ডাইৰেকশ্যন ডিষ্টেঞ্চৰ ক্লক ৰিলেটেড কুৱেশ্যন। আশা কৰোঁ কাইলৈ আপোনালোকে মোৰ লগত একেলগে পঢ়িব বুলি আশা কৰিলোঁ। আৰু যিমান পাৰে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।